সোণাৰত উপঙা সুগন্ধিৰ ৰাগী কথা কৃষ্ণা ৰাজখোৱা আবৃত্তি বৈকুণ্ঠ বৰা। এই যে মাছৰাতি তোমাক জনাব খুজিছিলোঁ শুভৰাত্ৰিৰ অভিনন্দন, তাৰ ঠিক মিনিট মান আগৰে পৰা মোৰ চহৰত পৰিছিল ধাৰাসাৰ বৰষুণ। পথৰ দুয়োকাষে তুমি ৰোৱা শাৰী শাৰী সোণাৰু গছৰ সোণবৰণীয়া ফুলবোৰত বৰষুণৰ টোপালবোৰ মুকুতা হৈ ওলমিছিল। হালধীয়া ফুলবোৰ তল ভৰি উপচি পথটো হৈ পৰিছিল এখন ৰঙীন দলিচা। প্ৰাতঃ ভ্ৰমণৰ বেলিকা সোণালী পাহিবোৰ দুভৰিৰে গচকিব খোজোতেই অনুভৱত উপঙিছিল ভিজা ভিজা অথচ মিঠা লগা এটি গোন্ধ। দলিচা গচকি আগুৱাই যাওঁতে হঠাতে পাহিবোৰে সুধিলে মোক, তেওঁ ৰোৱা সোণাৰুৰ ভিজা অথচ মিঠা লগা সুৰভি ক'ত আছে তোমাৰ? অন্তহীন বেথাৰে তলসৰা পাহিবোৰ দুই হাতে খামুচি মই কলো, সুগন্ধিবোৰ মোৰ হৃদয়ৰ চৌপাশৰ উশাহত নিশ্বাসত কলিজাৰ ৰন্ধে ৰন্ধে দুলি দুলি আছে, যেন এখনি অনুভৱী অনুৰণনৰ পালতৰা চিৰিলাচৈ।